উৎফুল্লিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ। মই নিজে যে প্ৰাৰ্থিত্ব ইয়াৰ পৰা পাম, UPPL দল হিচাপে ইয়াত যে ভেটি মজবুত কৰিব লাগে, নমিনেটেড হৈও মোক যে EM হিচাপত দায়িত্ব দিছে, তো মোৰো ইন ৰিটাৰ্ণ দলৰ প্ৰতি এটা দায়িত্ব আছে। ইয়াক যাকে প্ৰাৰ্থিত্ব দিয়া হোক, সেই মানুহজনে যাতে ইয়াৰ পৰা জয়যুক্ত হ'ব পাৰে, সেইখিনি কথা নিশ্চিত কৰিবলৈহে মই এতিয়া কামত ওলাইছোঁ। উৎফুল্লিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে শ্ৰীৰামপুৰবাসীৰ ৰাইজে আজিৰ তাৰিখত UPPL দলক যে আঁকোৱালি লৈছে, ইমান বৃহৎ সংখ্যাত আজি ইয়াত যোগদান কাৰ্যসূচী প্ৰগ্ৰাম যিটো লোৱা হৈছিল, ইয়াত আমাৰ এটা আইডিয়া আছিল যে 5,000 মান জইনিং কৰিব, কিন্তু আজিৰ তাৰিখত দেখা গ'ল যে 5,000তকৈ অধিক মানুহ ইয়াত উপস্থিত হৈ তেখেতসকলে জইনিঙৰ যিটো লিষ্ট দিলে, 5,000তকৈ অধিক হ'ল, 6,000 ক্ৰছ হৈ গ'ল। তো তেনেকুৱা এটা জইনিং কাৰ্যসূচী যে আজি হৈ গ'ল, বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, তেখেতৰ উপস্থিতিত, আৰু আমাৰ ৰাজ্যসভা সাংসদ ৰেণুকান্ত নাৰ্জাৰী ডাঙৰীয়াৰ উপস্থিতিত, আমাৰ UPPL দলৰ কেন্দ্ৰীয় বিষয়ববীয়া তেখেতসকলৰ উপস্থিতিত, এইটো সঁচাকৈ মই ভাবোঁ যে আমাৰ ইয়াত ৰণডংকাৰ কথা যিটো আপুনি কৈছে, হয়, UPPL দল হিচাপত এইটো এটা ৰণডংকা হয়, আৰু এইটো মই নিজে যে প্ৰাৰ্থিত্ব ইয়াৰ পৰা পাম, প্ৰাপ্ত কৰিম, সেইটো মই ক'ব যোৱা নাই। সেইটো হাইকমাণ্ডে ডিচাইড কৰিব, ইয়াত কাক প্ৰাৰ্থিত্ব দিব, কাক কেণ্ডিডেটছাৰ দিব, কাক নিদিয়ে, সেইটোৰ মই কথা ক'ব নাযাওঁ। কিন্তু হয়, UPPL দল হিচাপে ইয়াত যে ভেটি মজবুত কৰিব লাগে, ইয়াত যে UPPL দল হিচাপে ইয়াত শক্তিশালী বনাব লাগে, মোক যে EM হিচাপত এটা দায়িত্ব দিছে, নমিনেটেড হৈও মোক যে EM হিচাপত দায়িত্ব দিছে, তো মোৰো ইন ৰিটাৰ্ণ দলৰ প্ৰতি এটা দায়িত্ব আছে। মই ভাবোঁ যে সেই দায়িত্বটোকে মই আজি পালন কৰিছোঁ, যে UPPL দলৰ ভেটিটো ইয়াত শক্তিশালী কৰিবলৈ, মজবুত কৰিবলৈ, ইয়াক যাকে প্ৰাৰ্থিত্ব দিয়া হোক, সেই মানুহজনে যাতে ইয়াৰ পৰা জয়যুক্ত হ'ব পাৰে, সেইখিনি কথা নিশ্চিত কৰিবলৈহে মই এতিয়া কামত ওলাইছোঁ। ধন্যবাদ।